হেল্ল' ফ্ৰেণ্ডছ, ফেশ্বন আৰু চিলাইলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ষ্ট্ৰেইট পেণ্ট কি ধৰণে চিলাব আৰু তলত কি ধৰণে ডিজাইন দিব, এয়া মই ষ্টেপ বাই ষ্টেপ আপোনালোকক আজি দেখুৱাই দিম। ইয়াৰে প্ৰথম পাৰ্টটো মই অলৰেডি আপলোড কৰিছোঁ, য'ত আপোনালোকক কি ধৰণে যিকোনো চাইজৰ ষ্ট্ৰেইট পেণ্ট কাটিব তাৰে ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটোও চাই ল'ব পাৰে। ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম বাৰু। তেনেহ'লে আহক দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈ যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আৰু এতিয়া আহক আমি কি ধৰণে ষ্ট্ৰেইট পেণ্টটো চিলাম। এয়া ফ্ৰণ্ট আৰু বেক পেটাৰ্ণ। ফ্ৰণ্ট আৰু বেক পেটাৰ্ণৰ চিধা ছাইড দুটা ভিতৰ ফালে আছে। এতিয়া ভিডিঅ'ত দেখুওৱা ধৰণে ফ্ৰণ্ট আৰু বেক পেটাৰ্ণৰ দুইটা ক্ৰচ আমি চিলাই কৰি দিব লাগিব। আৰু এয়া আমি ফ্ৰণ্ট আৰু বেকৰ দুইটা ক্ৰচ চিলাই কৰি লৈ ল'লোঁ। বেক পাৰ্টটো ফ্ৰণ্ট পাৰ্টতকৈ বেছি ডাঙৰ হয়। আৰু প্ৰথমতে বেক পাৰ্টৰ চিধা ফালটো এইধৰণে থৈ লৈছোঁ। আৰু তাৰপিছত ফ্ৰণ্ট পাৰ্টৰ চিধা ফালটো ভিতৰ ফালত দি দিছোঁ। আৰু এই ফ্ৰণ্টৰ ছাইড আৰু বেকৰ ছাইড দুটা এইধৰণে মিলাই লৈ চিলাই কৰি দিব লাগিব, আধা ইঞ্চি চিম এলাৱেঞ্চ ৰাখি পিনে। প্ৰথমতে এইটো পাৰ্ট আমি চিলাই কৰি লৈ লওঁ। আৰু ইয়াতে মই পিন মাৰি লৈছোঁ যাতে কাপোৰখন লৰচৰ নহয়। আৰু এয়া আমাৰ চিলাই কৰা হৈ গ'ল। আৰু এতিয়া এইটো পাৰ্টো চিলাই কৰি ল'ম। আৰু এইটো ছাইডো আমি ফ্ৰণ্টৰ পাৰ্টটো এইধৰণে উঠাই পিনে দুইটা ছাইড মিলাই লৈছোঁ আৰু তাৰপিছত পিন মাৰি লৈ এইটোও চিলাই কৰি লৈছোঁ। আৰু এইটো আধা ইঞ্চিত মাৰ্ক কৰি লৈছোঁ আৰু তাৰপিছত চিলাই কৰি দি দিছোঁ। আৰু ইয়াতে ডাবল ষ্টিচ কৰি দি দিব। আৰু এয়া আমাৰ দুইটা পাৰ্ট চিলাই কৰা হৈ গ'ল। আৰু এতিয়া আমি প্ৰথমতে তলৰ ডিজাইন পেটাৰ্ণটো বনাই ল'ব লাগিব। এতিয়া পেণ্টৰ বটমৰ ডিজাইনৰ বাবে আমাক দড়ি লাগিব। দড়ি এনেকুৱা দীঘল বনাই ল'ব লাগিব। অলৰেডি দড়ি কি ধৰণে বনাব লাগে তাৰ ভিডিঅ' মই শ্বেয়াৰ কৰিছোঁৱে। ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম বাৰু, আপোনালোকে তাতে চাই ল'ব পাৰে। দড়িডাল কাটাৰ আগে অলপ ইস্ত্ৰি কৰি ল'ব। আৰু এতিয়া এইখিনি 3 ইঞ্চি দূৰত এই দড়িসমূহ কাটি লৈছোঁ। আৰু দড়িসমূহ আমাৰ কাটা হৈ গ'ল। এই দড়িৰ বহলটো হৈছে 0.25 ইঞ্চি। আধা ইঞ্চিৰ আধা হ'ল 0.25 ইঞ্চি। এতিয়া এখন নিউজ পেপাৰ লৈছোঁ আৰু এইখনৰ দীঘলটো হৈছে 3 ইঞ্চি আৰু বহলটো যিমান আমাৰ পেণ্টৰ বটমটো হয় সিমান বহলৰ ল'ব লাগিব। আৰু দুয়োফালৰ পৰা আধা ইঞ্চি এৰি 2 ইঞ্চিত আমি এই ধৰণে ভিডিঅ'ত দেখুওৱা ধৰণে মাৰ্ক কৰি দিছোঁ। আৰু তাৰপিছত দুয়োফালে আঁচটানি দি দিছোঁ। আৰু তাৰপিছত 1.5 ইঞ্চিত আমি এই ধৰণে দুয়োফালে দাগ দি যাব লাগিব। আৰু এই ধৰণে আমি দুয়োখন কৰি ল'লোঁ। আৰু 3 ইঞ্চিত যে আমি দড়িবিলাক কাটি থৈছোঁ এয়া এই ধৰণে আমি চিলাই কৰি লগাই দিব লাগিব। এতিয়া চিলাই মেচিনত দড়ি এডাল এই ধৰণে লগাই লৈছোঁ আৰু তাৰ তলত 1.5 ইঞ্চিৰ তলত দুডাল দড়ি লগাই পিনে এই ধৰণে আমি চিলাই কৰি দিব লাগিব, এটাৰ ওপৰত আনটো থৈ পিনে। আৰু এয়া আমাৰ এটা ছাইড কৰা হ'ল আৰু এইটো ছাইডেও এটাৰ ওপৰত এটা থৈ এই ধৰণে চিলাই কৰি দিব লাগিব।
আৰু এই ধৰণে দুইটা পাৰ্ট আমি চিলাই কৰি লৈ ল'লোঁ। আৰু এতিয়া পেণ্টৰ বটম ফালটো 0.25 ইঞ্চি ফ'ল্ড কৰি পিনে চিলাই কৰি দিব লাগিব। এয়া আমাৰ চিলাই কৰা হৈ গ'ল। আৰু এতিয়া এটা ষ্ট্ৰিপ কাটি লৈছোঁ। আৰু ইয়াৰ দীঘলটো হৈছে 3 ইঞ্চি আৰু বহলটো আমাৰ পেণ্টৰ বটমটো যিমান বহল সিমানেই ল'ব। আৰু এতিয়া ষ্ট্ৰিপটো পেণ্টৰ চিধা ছাইডে এই ধৰণে থৈ দিব। আৰু তাৰপিছত মই উল্টাই পিনে আমি চিলাইটো কৰিব লাগিব, গতিকে উল্টাই পিনে এই চিনটো যে আহিছে ইয়াতে আমি চিলাইটো কৰি দিব লাগিব। আৰু এতিয়া কাগজখনৰ ফালে যিটোত আমাৰ পিছফালে চিলাই চিনটো আছে সেই চিনটোৰ ওপৰে ওপৰে আমি চিলাই কৰিব লাগিব। চাব যাতে কাপোৰখন বেকাতেৰা হৈ নাথাকে। আৰু এয়া আমাৰ চিলাই কৰা হৈ গ'ল। এতিয়া কাপোৰখন এই ধৰণে উল্টাই দি আৰু ফ'ল্ড কৰি পিনে আমি চিলাই কৰিব লাগিব। তাৰ আগে প্ৰথমতে আমি কাগজখন গুচাই দিব লাগিব আৰু কাগজখন ইজিলি গুচি যাব। কাগজখন আঁতৰোৱাৰ পিছত ইফালে এই ধৰণে ফ'ল্ড কৰি পিন মাৰি লৈছোঁ যাতে এইখিনি সমানে থাকে। আৰু এইখিনিৰ বহলটো 1 ইঞ্চি আছে। আৰু টোটেল আমাৰ এইখিনি 3 ইঞ্চি ডিজাইন পেটাৰ্ণটো হৈ গৈছে। এইখিনি পিন গুচাই গুচাই সমান সমান কৰি লৈ চিলাই কৰি লৈছোঁ। আৰু এয়া আমাৰ চিলাই কৰা হৈ গ'ল। আৰু এই গোটেই ডিজাইন পেটাৰ্ণটো 3 ইঞ্চিৰ হৈছে। আৰু একেবাৰে তলতো চিলাই কৰি দি দিছোঁ। এতিয়া আমাৰ পেণ্টৰ তলৰ পাৰ্টৰ ডিজাইনটো হৈ গৈছে। আৰু তাৰপিছত আমাৰ এইখিনি এতিয়া চিলাই কৰিব লাগিব। প্ৰথমতে এই দুটা ভালদৰে মিলাই ল'ব আৰু তাতে পিন আপ কৰি ল'ব। পিন আপ কৰি ল'লে লৰচৰ নকৰে আৰু তেতিয়া আমাৰ চিলাই কৰিবলৈ সুবিধা হয়। তাৰপিছত এই গোটেই ছাইডটোত পিন আপ কৰি লৈছোঁ আৰু ইয়াৰ পৰা ইয়ালৈ এই ধৰণে চিলাই কৰি দিব লাগিব। আৰু একেবাৰে তলৰ ফালে আমাৰ বটমটো যিমান আছিলে ইয়াতে 12 ইঞ্চি আছিলে তাৰে আধা 6 ইঞ্চিত মাৰ্ক কৰি দিছোঁ। আৰু এইখিনি এই ধৰণে আমি এতিয়া চিলাই কৰিব লাগিব। ইয়াতে আধা ইঞ্চি চিলাই মাৰ্জিন লৈ ডাবল ষ্টিচ কৰি দি দিছোঁ। আৰু এয়া আমাৰ তলৰখিনি হৈ গ'ল। আৰু এতিয়া ওপৰৰ ফালে 1/4 ইঞ্চিত এই ধৰণে ফ'ল্ড কৰি দিছোঁ। 1/4 ইঞ্চি হ'ল আধা ইঞ্চিৰ আধা। তাৰপিছত আৰু এটাত ফ'ল্ড কৰি দি দিছোঁ আৰু তাৰপিছত এই ধৰণে পিন আপ কৰি লৈছোঁ। পিন আপ কৰি ল'লে আমাৰ চিলাইটো তেৰা বেকা নহ'ব আৰু একেবাৰে ধুনীয়াকৈ চিধাকৈ হ'ব আৰু সহজতে হৈ যাব। ইয়াতে ফ'ল্ড কৰোঁতে এটা কথাই মনত ৰাখিব যাতে ইলাষ্টিকডাল ভালদৰে ভিতৰত সোমাই যাব পাৰে। আৰু ভিডিঅ'ত দেখুওৱাৰ ধৰণে কাপোৰটো ফ'ল্ড কৰি লৈ ল'ব। এতিয়া আমাৰ বেক চাইডৰ পাৰ্টটোতো এই ধৰণে ফ'ল্ড কৰি লৈছোঁ। বেক চাইডৰ পাৰ্টটো অলপ উঠাৰ কাৰণে ইয়াতে দুটা আমাৰ কুচ পৰিব। এই ধৰণে আপোনালোকে কুচটো দি দিব। আৰু এয়া আমাৰ পিন আপ কৰা হৈ গৈছে। এতিয়া আহক চিলাই কৰি লওঁ। আৰু এই যে মাজৰ কাপোৰটো দেখিছে এইটো যদি এটা ছাইডে দিয়ে তেতিয়াহ'লে মোটা হৈ থাকিব। সেইকাৰণে দুইটা ছাইডে কাপোৰটো এই ধৰণে জাপি পাৰি দিব আৰু তাৰপিছত চিলাই কৰি দিব। আৰু বেক চাইডৰ এইটো পাৰ্টত কুচটো দি পিনে চিলাই কৰি দি দিব। আৰু এই ধৰণে আমি চাৰিওফালটো চিলাই কৰিব লাগিব, কিন্তু 4 আঙুলি ঠাই এৰিব লাগিব যাতে আমি ইলাষ্টিকডাল পিছত সোমাব পাৰোঁ। আৰু এইটোত আমি ডাবল ষ্টিচ কৰি দি দিছোঁ। এতিয়া ইলাষ্টিকডাল ল'ব লাগিব আৰু ইলাষ্টিকডাল 1 ইঞ্চি বহলৰ হয়
আৰু ইয়াৰ দীঘলটো আপোনালোকৰ কঁকাল যিমান হয় তাৰ পৰা য'ত আপোনালোকে পেণ্টটো পিন্ধে তাতে কঁকালৰ জোখটো ল'ব আৰু যিমান হয় তাৰ পৰা 3 ইঞ্চি মাইনাছ কৰি দিব। যদি কঁকালৰ জোখটো 31 ইঞ্চি হয় তাৰ পৰা 3 ইঞ্চি মাইনাছ কৰি দিব আৰু 28 ইঞ্চিত ইলাষ্টিকডাল কাটি দিব। পায়জামাত যেনেকৈ ৰছী সোমাই ইলাষ্টিকডালো আমি পিন মাৰি সেইধৰণে সোমাব লাগিব। আৰু ইয়াতে আপোনালোকক এটা কথা কওঁ যে ইলাষ্টিকডাল ভালদৰে যাতে সোমায় সিমানে ডাঙৰ ফল্ডটো ৰাখিব। আৰু এতিয়া ভিডিঅ'ত দেখুওৱা ধৰণে ইলাষ্টিকডালৰ দুয়োটা মূৰ ভালদৰে চিলাই কৰি দিব লাগিব। প্ৰথমতে ইলাষ্টিকডালৰ চাৰিওফালটো চিলাই কৰি ল'ব লাগিব আৰু তাৰপিছত ক্ৰছকৈ চিলাই কৰি দিব লাগিব। এয়া দেখিছে আমাৰ চিলাই কৰা হৈ গ'ল। এতিয়া ইলাষ্টিকডাল এইধৰণে আমি পেণ্টটোত টানি টানি দিব লাগিব যাতে চাৰিওফালে সমানে কোচকেইটা পৰি যায়। আৰু তাৰপিছত এইখিনিত আমি চিলাই কৰি দিব লাগিব। আৰু চিলাই কৰোঁতে চাব যাতে ইলাষ্টিকডালৰ ওপৰত চিলাইটো নপৰে। আৰু তাৰপিছত মাজৰখিনিত এইধৰণে ইলাষ্টিকডাল টানি টানি চিলাই কৰি দিব লাগিব যাতে চাৰিওফালে ফল্ডবিলাক ইকুৱেলি পৰে। ইয়াতে আমি মণি লগাই দিছোঁ আৰু য'ত ক্ৰছটো হৈছে তাতে এটা চিলাই কৰি লৈছোঁ আগে, তাৰপিছত মণিটো সোমাই চিলাই কৰি দিছোঁ। এইধৰণে গোটেইখিনিতে চিলাই কৰি মণি লগাই দি দিছোঁ। আৰু এয়া আমাৰ ষ্ট্ৰেইট পেণ্ট ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।